নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এআৰ ক্লাছেছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশমিক সংখ্যাবোৰক কেনেদৰে পূৰণ কৰিব লাগে তাৰে এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে আদৰি ল'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো অন কৰি থ'ব। লগতে আমাৰ ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ। দশমিক সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত প্ৰথমতে দশমিক বিন্দুবোৰ নাই বুলি ধৰি লৈ সাধাৰণ পূৰ্ণ সংখ্যাৰ দৰে পূৰণ কৰি ল'ব লাগে। তাৰপিছত দশমিক সংখ্যা দুটাৰ যিমানটা অংকৰ আগত দশমিক থাকিব পূৰণ ফলটোত সিমানটা অংকৰ আগত দশমিকটো দি দিলেই পূৰণ কৰা হৈ যাব। প্ৰথমটো অংকলৈ আহিছোঁ। অংকটো লৈছোঁ 0.01 ইনটু 5। আমি ইয়াত পাইছোঁ 0.01 আৰু ইয়াত আছে 5। আমি এতিয়া 5 আৰু 1টো পূৰণ কৰি দিব পাৰোঁ। 5 আৰু 1 যেতিয়া পূৰণ কৰিম আমি কি পাম? 5 পাম। কিন্তু এই পইণ্টটো কেইটা ডিজিটৰ আগত আছে? 1 2 2 ডিজিটৰ আগত এই পইণ্টটো আছে। গতিকে আমি এনচাৰটো লিখোঁতে কি কৰিব লাগিব? এই পইণ্টটো 2 ডিজিটৰ আগত দিব লাগিব। এতিয়া 5 পাইছোঁ, 2 ডিজিটৰ আগত দিব লাগে। ইয়াত আমি কি দিম? এটা 0 দি ল'ম। আৰু ইয়াৰ আগত আমি কি দিব লাগিব? এই পইণ্টটো দি দিব লাগিব। আৰু ইয়াৰ আগত আমি এটা 0 দিব পাৰোঁ। গতিকে 0.01 ইনটু 5 যেতিয়া আমি পূৰণ কৰিম তেতিয়াহ'লে আমি কি পাম? 0.05। এইখিনি হ'ব ইয়াৰ এনচাৰ। 2 নম্বৰ অংকটো লৈ আহিছোঁ। অংকটো লৈছোঁ 6 ইনটু 2.7। এতিয়া আমি এই দুটা পূৰণ কৰিব লাগিব। পূৰণ কৰিলে আমি কি পাম? এইটোক যদি মই 27 কৰি লওঁ আৰু এইটো কি আছে? 6 আছে। আমি 27 আৰু 6 যেতিয়া পূৰণ কৰিম 162 পালোঁ। কিন্তু ইয়াত পইণ্টটো কেইটা ডিজিটৰ আগত আছে? 1 ডিজিটৰ আগত আছে। গতিকে এনচাৰটো আমি কি পাম? 16.2। কাৰণ ইয়াত যিহেতু 1 ডিজিটৰ আগত পইণ্টটো আছে গতিকে আমি এনচাৰটোৰ আগতো কি হ'ব? 1 ডিজিটৰ আগতেই এই পইণ্টটো হ'ব। গতিকে এনচাৰটো 16.2 হৈ যাব। আমি 3 নম্বৰ অংকটো লৈ আহিছোঁ। আমি অংকটো লৈছোঁ 3.89 ইনটু 4। এইটো আমি পূৰণ কৰি দিছোঁ। ইয়াত কি লিখিছোঁ? 389 লিখি দিছোঁ। পইণ্টটো মই বৰ্তমান উঠাই লৈছোঁ। আৰু তলত এইটো কি আছে? 4 আছে। এইটোতো আমি পূৰণ কৰি দিম। আমি যেতিয়া 389 আৰু 4 পূৰণ কৰি দিলোঁ তেতিয়া কি পালোঁ? 1556 মানে 1556। এই অংকটোত পইণ্টটো কেইটা ডিজিটৰ আগত পাইছোঁ? এইটো 1, এইটো 2 ডিজিটৰ আগত আমি পইণ্টটো পাই আছোঁ। গতিকে আমি এনচাৰটো কি কৰিব লাগিব? এই 2 ডিজিটৰ আগতেই পইণ্টটো দিব লাগিব। গতিকে 3.89 ইনটু 4 যেতিয়া আমি পূৰণ কৰিম আমি কি পাম? 15.56। এইটোৱে ইয়াৰ এনচাৰ হ'ব। আমি 4 নম্বৰ অংকটো লৈ আহিছোঁ। অংকটো লৈছোঁ 0.6 ইনটু 10। এইবিলাক আমি অতি সহজে কৰিব পাৰোঁ। ইয়াত আমি কি পাইছোঁ? 10 পাইছোঁ আৰু ইয়াত এইটো কি আছে? 6 আছে। গতিকে 10 ইনটু 6 কি হ'ব? 60 হৈ যাব। পইণ্ট আমি কেইটাৰ আগত পাইছোঁ? 1 ডিজিটৰ আগত পাইছোঁ। গতিকে এনচাৰটো কি লিখিব লাগিব? 1 ডিজিটৰ আগত পইণ্টটো দিব লাগিব। মানে এইটো কি হ'ব? 6.0 হৈ যাব। গতিকে এইটোৱে ইয়াৰ এনচাৰ হ'ব। 5 নম্বৰ অংকটোলৈ আহিছোঁ। আমি অংকটো লৈছোঁ 2.8 ইনটু 10। আমি এইখিনি ছাইডত পূৰণ কৰি লৈছোঁ। এইটো 28 কৰি লৈছোঁ আৰু এইটো 10। এতিয়া আমি এইখিনি পূৰণ কৰিলে কি পাম? আমি 280 পালোঁ। 280 আমি লিখি ল'লোঁ। এই পইণ্টটো আমি কেইটা ডিজিটৰ আগত পাই আছোঁ? 1 ডিজিটৰ আগত পাই আছোঁ। 1 ডিজিটৰ আগত যিহেতু পইণ্টটো পাই আছোঁ গতিকে আমি এনচাৰটোৰ আগত 1 ডিজিটৰ আগতে কি দিছোঁ? পইণ্টটো দি দিছোঁ। গতিকে এইটো আমি 28 বুলিও লিখিব পাৰোঁ। আমি 6 নম্বৰ অংকটো লৈ আহিছোঁ। অংকটো লৈছোঁ আমি 1.05 ইনটু 10।
আমি সাইডত পূৰণ কৰি লৈছোঁ এইটো 105 পাতিছোঁ আমি ইয়াৰ এনসাৰটো কি পালো 1050 কিন্তু আমি ইয়াত পইণ্টটো কেইটা ডিজিটৰ আগত পাই আছো এই দুটা ডিজিটৰ আগত পাই আছো মানে 2 ডিজিটৰ আগত আমি পাই আছো যেহেতু 2 ডিজিটৰ আগত আমি পাইছো গতিকে এনসাৰটো আমি 2 ডিজিটৰ আগত এই পইণ্টটো দি দিম গতিকে এনসাৰটো হ'ব 10.50